পত্নীক হাতেলতে ধৰিলে পৰপুৰুষৰ লগত স্বামীয়ে। তাৰ পাছত স্বামীয়ে যি কৰিলে শুনিলে আপুনিও আচৰিত হ'ব। ভিডিঅ'ত দেখা পোৱা মহিলাগৰাকী আৰু লগত থকা যুৱকজনৰ মাজত বহুদিনৰ পৰা অবৈধ প্ৰেম চলি আছিল। স্বামীয়ে বহু কষ্ট কৰি আছিল দুয়োকে হাতে লুটে ধৰিবৰ কাৰণে, কিন্তু কিমান দিন আৰু এনেকৈ লুকাই প্ৰেম কৰিব। অৱশেষত স্বামীৰ হাতত ধৰা পৰিল দুয়ো। স্বামীয়ে সময় নষ্ট নকৰি ঘটনাস্থলীতে দুয়োৰে পাতি দিলে বিয়া। ঘটনাটো ক'ৰ হয় যদিও জানিব পৰা হোৱা নাই, কিন্তু এইটো ঘটনাই সামাজিক মাধ্যমত এক প্ৰকাৰ তোলপাৰ লগাইছে। ভিডিঅ'টো চোৱাৰ পাছতে স্বামীজনৰ এনে কাৰ্যক বহুতেই সমৰ্থন কৰা দেখা পোৱা গৈছে। এতিয়া আপুনি স্বামীজনৰ এনে কাৰ্যক কি ক'ব?